বেংক একাউণ্ট থাকিলে লাভ কৰিব 40,000 টকা। স্কুটিৰ তেল ভৰাবলৈ চৰকাৰে দিব 500 কোটি টকা। গোটৰ মহিলাই লাভ কৰিব 25,000 টকা। দুৰ্গা পূজাৰ বাবে 11টা নতুন আঁচনি ঘোষণা। সবিশেষ জনাইছোঁ, সেয়েহে ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। নমস্কাৰ, মোৰ অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ, কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে কেৱল অসমবাসী ৰাইজৰ বাবে। হয়, ইয়াৰ লগতে মহিলাসকলৰ বেংক একাউণ্টত পোনে পোনে জমা হ'ব 40,000ৰ পৰা 25,000 টকা। কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, সবিশেষ জনাই আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। সেয়েহে আপোনালোকে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। এতিয়া জনা হওক কি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আজি প্ৰথমটো খবৰ, স্কুটি অৰুণোদয় 40,000 টকাৰ পৰা তেল ভৰাবলৈ মাহে 500 কোটি টকা দিব। হয়, 11টাকৈ চৰকাৰী সুবিধা আপোনাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। তেল ভৰাবলৈও মাহে 500 টকাকৈ প্ৰদান কৰিব এতিয়াৰে পৰা চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। 2 লাখৰো অধিক আত্মসহায়ক গোটে 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে ইতিমধ্যে। আত্মসহায়ক গোটৰ মহিলাই বেংকৰ পৰা লাভ কৰিছে 16,000 কোটি টকা। হয়, 8,82,000 লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে এতিয়া ৰাজ্যত। হয়, অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে পাব 25,000 কোটি টকা। জীৱিকা সখীৰ মহিলাসকলে পাব 40,000 কোটি টকা। 40,000ৰ 1 টকাও সুদ দিব নালাগে মহিলাসকলে। জীৱিকা সখীৰ সকলো মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। পৰৱৰ্তী খবৰ, আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছে নেকি? তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰক। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এই প্ৰমাণপত্ৰ পূৰণ কৰি জমা কৰি দিলেই আপুনি লাভ কৰিব 250 টকা ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব ফৰ্মখনত। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব আপুনি ফৰ্মখনৰ সৈতে। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব ফৰ্মখনত। প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পৰৱৰ্তী খবৰ, খানাপাৰাৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে। হয়, পঞ্চায়ত প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা। কেৱল প্ৰতিনিধিগৰাকীয়ে নহয়, তেওঁলোকৰ নিকট আত্মীয়ও এই সুবিধা লাভ কৰিব। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। তালিকাত যদি নাম অহা নাই তেন্তে দিব পাৰিব অভিযোগ। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হয়, হোৱাটছআপ নম্বৰ মুকলি কৰিছে নতুনকৈ। হোৱাটছআপ নম্বৰ হৈছে +9881038975। পৰৱৰ্তী খবৰ, চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। হয়, 1 অক্টোবৰৰ পৰা এই সুবিধা আপোনালোকে লাভ কৰিব। যদি ৰেচন কাৰ্ড আছে তেন্তে এইসমূহ সুবিধা লাভ কৰিব। পৰৱৰ্তী খবৰ, 17 ছেপ্টেম্বৰ তাৰিখটো আপুনি মনত ৰাখক। 17 ছেপ্টেম্বৰ আহি পৰিছে। হয়, 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই এই লাভ কৰিব এই ধন। শীঘ্ৰেই আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ বেংক একাউণ্ট। 1500 টকালৈ বৃদ্ধি অৰুণোদয়ৰ ধন। 1250 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা লাভ কৰিব 1500 কোটি টকা। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব এই বৰ্ধিত 250 টকা ধন। হয়, 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজসাহায্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা। হয়, আজি একে দিছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট।